নমস্কাৰ বন্ধুসকল, আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে এইটো ভিডিঅ'ত আলোচনা কৰিম কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু এইটো ভিডিঅ' মক টেষ্ট হিচাপে আপোনালোকে ল'ব পাৰে। আহি থকা যোনখিনি 32,000 পোষ্ট আছে, সেই পোষ্টখিনিৰ বাবে এইকেইটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে কুৱেশ্যনবিলাকৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিব কমেণ্ট কৰি। আৰু এইখিনিতে কৈ থ'ব বিচাৰিছোঁ, আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটোত আছে, মেকমোহন লাইন ইজ দ্য বৰ্ডাৰ বিটুইন। মেকমোহন লাইন হৈছে মাজৰ সীমা। চ' অপশ্যনবিলাক এবাৰ চাই লওক আপোনালোকে। অপশ্যনবিলাক দিয়া আছে ইণ্ডিয়া এণ্ড ম্যানমাৰ, ইণ্ডিয়া এণ্ড চাইনা, ইণ্ডিয়া এণ্ড নেপাল আৰু ইণ্ডিয়া এণ্ড পাকিস্তান দিয়া আছে। চ' মেকমোহন লাইনডাল কোন দুখনৰ মাজত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বিটো হ'ব। ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰ লাইনটোক কি বুলি কয়? মেকমোহন লাইন বুলি কয়। ঠিক আছে, মনত ৰাখিব, ইণ্ডিয়া এণ্ড চাইনা। অপশ্যন নাম্বাৰ বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত আছে কুৱেশ্যন নাম্বাৰ 2, লৱেষ্ট পপুলেশ্যন ডেঞ্চিটি ডিষ্ট্ৰিক্ট ইন আছাম। অসমৰ সৰ্বনিম্ন জনসংখ্যা ঘনত্বৰ জিলা কোনখন? চ' খুবেই ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যন আহিয়ে থাকে। ইয়াৰে ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বিটো হ'ব ডিমা হাছাও। ডিমা হাছাও হৈছে সৰ্বনিম্ন জনসংখ্যা ঘনত্ব জিলা অসমৰ। ঠিক আছে, আৰু যদি হায়েষ্ট বুলি কয়, অসমৰ হায়েষ্ট পপুলেশ্যন ডেঞ্চিটি ডিষ্ট্ৰিক্ট বুলি কয়, তেতিয়াহ'লে হ'ব নগাঁও হ'ব। ঠিক আছে, মনত ৰাখিব, নগাঁও জিলা। আৰু যদি ইণ্ডিয়াৰ যদি সোধে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব ইণ্ডিয়াৰ হায়েষ্ট পপুলেশ্যন ষ্টেট কোনখন আৰু লৱেষ্ট পপুলেশ্যন ষ্টেট কোনখন, আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকে যদি ভিডিঅ'টো চাই থাকোঁতেই যাতে কমেণ্ট কৰক, যাতে আপোনালোকৰ মনত ৰখি যায়। ইণ্ডিয়াৰ হায়েষ্ট পপুলেশ্যন ষ্টেট হৈছে বিহাৰ। হায়েষ্ট পপুলেশ্যন হৈছে বিহাৰত। ঠিক আছে, আৰু ইণ্ডিয়াৰ লৱেষ্ট পপুলেশ্যন ষ্টেট হৈছে অৰুণাচল প্ৰদেশ। ঠিক আছে, এইটো হৈছে হায়েষ্ট হৈছে বিহাৰ আৰু লৱেষ্ট হৈছে অৰুণাচল প্ৰদেশ। চ' মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নাম্বাৰ 3 আছে, টোটেল এৰিয়া অফ আছাম। অসমৰ মুঠ মাটিকালি কিমান? দ্য টোটেল এৰিয়া অফ আছাম ইজ। চ' শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব, আপোনালোকে জানেই, ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বিটো 78,438 কিলোমিটাৰ স্কোৱাৰ। 78,438 কিলোমিটাৰ স্কোৱাৰ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব ইণ্ডিয়াৰ জিঅ'গ্ৰাফিকেল এৰিয়াটো, আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' ইণ্ডিয়াৰ জিঅ'গ্ৰাফিকেল এৰিয়াটো হৈছে 32,87,263 কিলোমিটাৰ স্কোৱাৰ। এইটো হৈছে ভাৰতৰ ভৌগোলিক পৰিসীমা। ইণ্ডিয়া জিঅ'গ্ৰাফিকেল এৰিয়া। এটা লিখি দিবলৈ অলপ বেয়া হয় মোবাইলত কৰাৰ কাৰণে, চ' আপোনালোকে মনত ৰাখিব। চ' কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব। ঠিক আছে, নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নাম্বাৰ 4ত, গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট। গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? চ' খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে? যোৰহাট জিলাত অৱস্থিত। অপশ্যন নাম্বাৰ ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যোৰহাটত অৱস্থিত। ঠিক আছে, আপোনালোকে এইটো কুৱেশ্যন ৰিপিট হৈ থাকে। নেক্সট কুৱেশ্যন আছে, দ্য ষ্টেট হুইচ হেভ কমন বাউণ্ডেৰিজ উইথ বাংলাদেশ আৰ। বাংলাদেশৰ সৈতে যিবোৰ ৰাজ্যৰ সাধাৰণ সীমা আছে, সেইবোৰ হ'ল। চ' অপশ্যনবিলাক কি কি দিয়া আছে এবাৰ চাই লওক। বিহাৰ, ৱেষ্ট বেংগল, ত্ৰিপুৰা, আছাম। মণিপুৰ, ত্ৰিপুৰা, আছাম, মেঘালয়, ৱেষ্ট বেংগল, আছাম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম। মণিপুৰ, আছাম, মেঘালয় আৰু ত্ৰিপুৰা। চ' অপশ্যন নাম্বাৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, সোনকালে কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চিটো হ'ব, ৱেষ্ট বেংগল,
আসাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম। অপশ্যন নাম্বাৰ C2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন আছে দ্য টোটেল লেংথ অফ ধলা শদিয়া ব্ৰিজ ইজ। ধলা শদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? চ' এইটো কুৱেশ্যনো ৰিপিট হৈ থাকে। ইয়াৰে ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ A2 9.15 কিলোমিটাৰ। 9.15 কিলোমিটাৰ। ধলা শদিয়া দলঙৰ দৈৰ্ঘ্য হৈছে লেংথটো হৈছে 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যনত গৈছোঁ। কুৱেশ্যন নাম্বাৰ 7 হয় এইটো। দ্য নাম্বাৰ অফ বৰগীত ৰিটেন বাই মাধৱদেৱ ৱাজ। মাধৱদেৱে লিখা বৰগীতৰ সংখ্যা কিমান? চ' মাধৱদেৱে কিমানটা বৰগীত লিখিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নাম্বাৰ B2 হ'ব 191টা। 191টা লিখিছিলে মাধৱদেৱে বৰগীত। চ' খুবেই ইম্পৰ্টেণ্ট হয়। শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে কুৱেশ্যন আহেই। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নাম্বাৰ 8 নাম্বাৰটো। হুইচ এমং দ্য ফলোয়িং ইজ কাৰেক্ট এবাউট দ্য কাজিৰঙা এলিফেণ্ট ফেষ্টিভেল। কাজিৰঙা হাতী মহোৎসৱৰ বিষয়ে তলৰ কোনটো শুদ্ধ বুলি কৈছে? ইয়াতে দুটা আচলতে ষ্টেটমেণ্ট দিয়া আছে। আপুনি ষ্টেটমেণ্ট দুটা চাই লওক। ইট ইজ চেলিব্ৰেটেড ইন ফেব্ৰুৱাৰী এভৰি ইয়েৰ ফৰ কনজাৰ্ভেশ্যন এণ্ড প্ৰটেকশ্যন অফ এছিয়েটিক এলিফেণ্ট। 1 নম্বৰটোত এইটো দিয়া আছে আৰু 2 নম্বৰটোত দিয়া আছে ইট ৱাজ ইনগ্ৰেটেড ইন 2002। চ' ইয়াতে আপোনালোকে অপশ্যনকেইটা বাছি উলিয়াব লাগে। অপশ্যন এত দিয়া আছে অনলি 1 ইজ কাৰেক্ট। অপশ্যন বিত দিয়া আছে অনলি 2 ইজ কাৰেক্ট। অপশ্যন চিত দিয়া আছে both 1 and 2 আৰ কাৰেক্ট। আৰু অপশ্যন ডিত দিয়া আছে নাইডাৰ 1 nor 2 ইজ কাৰেক্ট। ইয়াতে যদি চাই তেতিয়াহ'লে প্ৰথমটো দিয়া আছে ইট ইজ চেলিব্ৰেটেড ইন ফেব্ৰুৱাৰী এভৰি ইয়েৰ ফৰ কনজাৰ্ভেশ্যন এণ্ড প্ৰটেকশ্যন অফ এছিয়েটিক এলিফেণ্ট। এইটো কাৰেক্ট হয়, ঠিক আছে। ফেব্ৰুৱাৰী মাহতে পালন কৰা হয় কাজিৰঙা হাতী মহোৎসৱ প্ৰত্যেক বছৰে। আৰু ছেকেণ্ড অপশ্যনটোত দিয়া আছে যোনটো ষ্টেটমেণ্ট দিয়া আছে ইয়াতে ইট ৱাজ ইনগ্ৰেটেড ইন 2002। এইটো কাৰেক্ট হয়। ইনগ্ৰেট কৰা হৈছিলে 2002 চনত। দুইটা ষ্টেটমেণ্টেই কাৰেক্ট। চ' ইয়াৰে অপশ্যন হ'ব অপশ্যন নাম্বাৰ C2 হ'ব both 1 and 2 আৰ কাৰেক্ট। অপশ্যন নাম্বাৰ C2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত গৈছোঁ কুৱেশ্যন নাম্বাৰ 9টো। এইটো কুৱেশ্যন নাম্বাৰ 9 নম্বৰ হয়। ৱাংলা ওৱান অফ দ্য হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটি। ৱাংলাটো শস্য চপোৱাৰ অন্যতম উৎসৱ তলৰ কোনটো সম্প্ৰদায়ে পালন কৰে? অপশ্যনবিলাক দিয়া আছে জয়ন্তীয়া, গাৰো, কাৰ্বি আৰু ডিমাচা। চ' ৱাংলা ফেষ্টিভেলটো কোনটো সম্প্ৰদায়ে পালন কৰে, কোনটো কমিউনিটিয়ে পালন কৰে? ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ B2 গাৰোসকলে পালন কৰে ৱাংলা ফেষ্টিভেল। আৰু ৱাংলা ফেষ্টিভেলটো হৈছে শস্য চপোৱাৰ উৎসৱ হয়, যোনটো হাৰ্ভেষ্ট ফেষ্টিভেল বুলি কোৱা হয়, ঠিক আছে। এইটো কেতিয়াবা কুৱেশ্যন আহিব পাৰে ৱাংলা ফেষ্টিভেলটো কি ফেষ্টিভেল হয়। চ' ৱাংলা ফেষ্টিভেলটো হৈছে ওৱান অফ দ্য হাৰ্ভেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য গাৰো কমিউনিটি। অপশ্যন নাম্বাৰ B2 হৈছে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনত আছে কুৱেশ্যন নাম্বাৰ 10টো। হোৱাট টাইপ অফ ইংক ৱাজ ইউজ ফৰ দ্য পাৰ্পছ অফ ৰাইটিং এণ্ড ড্ৰয়িং অন দ্য সাঁচি পাত। সাঁচি পাতত লিখা আৰু অংকন কৰাৰ উদ্দেশ্য কি ধৰণৰ চিয়াহী ব্যৱহাৰ কৰা হৈছিলে? সাঁচি পাতত লিখোঁতে কি ধৰণৰ চিয়াহী ব্যৱহাৰ কৰা হৈছিলে লিখা আৰু অংকন কৰোঁতে? ইয়াতে যদি চাই ইয়াতে অপশ্যনবিলাক দিয়া আছে ডাৰ্ক ইংক অফ পাৰ্মানেণ্ট কেৰেক্টাৰ, ব্লু ইংক আৰু ৰেড ইংক দিয়া আছে, গ্ৰীণ ইংক দিয়া আছে, ঠিক আছে। সাঁচি পাতৰ বিষয়ে কুৱেশ্যন আহে। ইয়াতে শুদ্ধ উত্তৰ হ'ব ডাৰ্ক ইংক অফ পাৰ্মানেণ্ট কেৰেক্টাৰ। অপশ্যন নাম্বাৰ A2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নাম্বাৰ 11 অসমীয়া ল'ৰাৰ মিত্ৰ ৱাজ ৰিটেন বাই। অসমীয়া ল'ৰাৰ মিত্ৰ কোনে লিখিছিলে? অসমীয়া ল'ৰা মিত্ৰ ৱাজ ৰিটেন বাই। ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ B2 আনন্দৰাম ঢেকিয়াল ফুকন। অসমীয়া ল'ৰাৰ মিত্ৰ লিখিছিলে আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিলে। আৰু কিমান চনত লিখিছিলে মনত ৰাখিটো এইটো খুবেই ইম্পৰ্টেণ্ট হয়। অসমীয়া ল'ৰাৰ মিত্ৰ আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিলে 1849 চনত, ঠিক আছে।
1849 1849 লিখিছিলে আনন্দৰাম ঢেকিয়াল ফুকনে লিখিছিলে অসমীয়া ল'ৰাৰ মৃত্যু লিখিছিলে সো চনটো মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট হয় 1849 চনত 1849 নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নাম্বাৰ 12 এটো কুৱেশ্যন নাম্বাৰ 12 হয় 12 নম্বৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়েৰ সো এইটো কুৱেশ্যন আহিয়ে থাকে আপোনালোকে জানি থোৱাটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন আহিয়ে থাকে প্ৰায়ভাগ আপোনালোকে সকলোৱে জানে জয়মতী মুক্তি লাভ কৰিছিলে 1935 1935 চনত মুক্তি লাভ কৰিছিলে লগতে আপোনালোকে ডেটটো কমেণ্ট কৰি জনাব আৰু যদি ভিডিওটো আপোনালোকে চাই আছে ডেটটো লগালগ কমেণ্ট কৰক ভিডিওটো পজ কৰক আৰু কমেণ্ট কৰক ডেটটো হৈছে 10 মাৰ্চ ঠিক আছে 10 মাৰ্চত 10 মাৰ্চ 1935 চনত 10 মাৰ্চ 1935ত জয়মতী ৰিলিজ হৈছিলে ঠিক আছে আৰু জয়মতী পৰিচালনা কোনে কৰিছিলে হেতু কোৱেশ্যনো আহে জয়মতী ডাইৰেক্টৰ কোন আছিলে জয়মতী পৰিচালনা কৰিছিলে জ্যোতি প্ৰসাদ আগৰৱালাই পৰিচালনা কৰিছিলে জ্যোতি প্ৰসাদ আগৰৱালা সো এইটো পাই কেবাটাও কুৱেশ্যন ওলাই যায় আচলতে আৰু জয়মতী নাটকখন কোনে লিখিছিলে বুলি যদি আহে তেতিয়া আপোনালোকে মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিলে বেজবৰুৱা সো এইটো কুৱেশ্যনৰ পৰা কেবাটাও কুৱেশ্যন ওলাই গৈছে সো আপোনালোকে মনত ৰাখিব কুৱেশ্যন নাম্বাৰ 13 নম্বৰ কুৱেশ্যনটো হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা সো খুবেই ইম্পৰ্টেণ্ট হয় ভূপেন হাজৰিকাই লিখা ভূপেন হাজৰিকাৰ পৰিচালনা প্ৰথমখন ছবি কোনখন ভূপেন হাজৰিকাৰ পৰিচালনাত প্ৰথমখন ছবি কোনখন অপশ্যনবিলাক কি দিয়া আছে এবাৰ চাই লওক এৰাবাটৰ সুৰ শকুন্তলা প্ৰতিধ্বনি আৰু লতি ঘটি দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এটো এৰাবাটৰ সুৰ ঠিক আছে এৰাবাটৰ সুৰ আৰু এৰাবাটৰ সুৰ কেতিয়া কৰিছিলে 1956 ঠিক আছে চনটো মনত ৰাখিব 1956 চনত 1956 Next question number 14. The Hoygip Madhav Temple of Hazu is located in which hill? Hoygip Hazur Hoygip Madhav Mondir Kuntu Paharot অৱস্থিত So খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি টু মণিকুট হিলত অৱস্থিত আৰু আপোনালোকে মনত ৰাখিব নীলাচল হিলত আছে কামাখ্যা মন্দিৰ আছে এটো আহি থাকে ৰিপিট হৈ থাকে কুৱেশ্যন কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত আহে প্ৰায় ৰিপিট হৈ থকা দেখা যায় আৰু হাজুক পঞ্চতীৰ্থ বুলি কোৱা হয় আপোনালোকে জানে হেতু কুৱেশ্যনো কেতিয়াবা আহে Next question in which place of Assam it is believed that Sati's tongue fell অসমৰ কোনখন স্থানত সতীৰ জিভা পৰিল বুলি বিশ্বাস কৰা হয় সো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি2 সো আপোনালোকে কুৱেশ্যনবিলাক চাই যাওঁতে আপোনালোকে কমেণ্ট কৰি যাবলৈ চেষ্টা কৰিব যাতে নিজকে পৰীক্ষা কৰি চাব পাৰে টুক্ৰেশ্বৰী অপশ্যন নম্বৰ বি2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন গৈছো কুৱেশ্যন নম্বৰ 16 নম্বৰ হয় The fortress of Agnigarh was built by অগ্নিগড়ৰ দুৰ্গটো কোনে নিৰ্মাণ কৰিছিলে এটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু অগ্নিগড় ক'ত আছে আপোনালোকে কমেণ্ট কৰি জনাব সো সকলোৱে জানে অগ্নিগড় ক'ত আছে তেজপুৰত আছে তেজপুৰ সো ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি2 কিং বনচুৰা অপশ্যন নম্বৰ সি2 ইয়াৰ শুদ্ধ উত্তৰ Next question is who are known as Trimurti of Assamese literature.
অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি নামেৰে কাক জনা যায়? ত্ৰি মানে গম পাইছে, ত্ৰি মানে হৈছে তিনিটা, তিনি। অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি নামেৰে কাক জনা যায়? ইয়াৰে ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অল অফ দ্য এবভ। চ' তিনিওজনকে জনা যায়। ত্ৰি মানে গম পাইছে তিনি। লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰ কুমাৰ আগৰৱালাক ত্ৰিমূৰ্তি নামেৰে জনা যায়। চ' মনত ৰাখিব নামকেইটা লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা। এই তিনিজন ব্যক্তিক ত্ৰিমূৰ্তি নামেৰে জনা যায়। লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যনত আছে এট হোৱাট প্লেচ শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন স্থানত হৈছিলে? অপশ্যনবিলাক এবাৰ চাই লওক। অপশ্যন দিয়া আছে বৰদোৱা, লেটেকুপুখুৰী, মাজুলী, নন অফ দিছ দিয়া আছে, নন অফ দ্য এবভ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এটো হ'ব, বৰদোৱাত জন্ম হৈছিলে। শংকৰদেৱৰ জন্ম হৈছিলে নগাঁৱৰ বৰদোৱা আলি পুখুৰীত শংকৰদেৱৰ জন্ম হৈছিলে। নগাঁৱৰ বৰদোৱা, চ' ইয়াতে লিখিবলৈ অলপ দিগদাৰ হয় আচলতে, মোবাইলটো সৰু হয়। আলি পুখুৰী, ঠিক আছে, নগাঁৱৰ বৰদোৱা আলি পুখুৰীত শংকৰদেৱৰ জন্ম হৈছিলে। আৰু শংকৰদেৱৰ জন্ম কিমান চনত হৈছিলে আপোনালোকে কমেণ্ট কৰি জনাব। শংকৰদেৱৰ জন্ম হৈছিলে আপোনালোকে জানেই 26 ছেপ্টেম্বৰ 1449। 26 ছেপ্টেম্বৰ 1449। 26 ছেপ্টেম্বৰ 1449 চনত শংকৰদেৱৰ জন্ম হৈছিলে। নেক্সট কুৱেশ্যন আছে হু ইজ ন'ন এজ আছাম কেশৰী? অসম কেশৰী নামেৰে কাক জনা যায়? এইটো কুৱেশ্যন ৰিপিট হৈয়ে থাকে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহিছিলে, আছাম পুলিচ এছাইত আহিছিলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বিটো হ'ব, অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী নামেৰে জনা যায়। অসম কেশৰী বুলি ক'লে আপোনালোকে গম পাবই, অম্বিকাগিৰি ৰায়চৌধুৰী। আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা কিমান চনত পাইছিলে সেইটো কুৱেশ্যনো আহিব পাৰে, মনত ৰাখিব। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা পাইছিলে 1965 চনত। 1965 তেওঁ সাহিত্য একাডেমী বঁটা পাইছিলে। 1965 চনটো মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন আছে খুবেই ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যনো ৰিপিট হৈ থাকে। হু ইজ ন'ন এজ লৌহ মানৱ বুলি কাক জনা যায়? অপশ্যনবিলাক চাই লওক এবাৰ কি কি দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন নাম্বাৰ চিটো হ'ব, বিষ্ণুৰাম মেধিক লৌহ মানৱ বুলি জনা যায়। লৌহা মানৱ বুলি জনা যায়। আৰু বিষ্ণুৰাম মেধি কিমান চনত CM আছিলে সেইটো আহে, ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট হয়। তেওঁ চিফ মিনিষ্টাৰ আছিলে 1950 চনত। বিষ্ণুৰাম মেধি চিফ মিনিষ্টাৰ আছিলে 1950। 1950 চনত, ঠিক আছে, 1950 মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট হয়, চনটো মনত ৰখাটো ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনত আছে কুৱেশ্যন নাম্বাৰ, এইটো হৈছে 21 নাম্বাৰ কুৱেশ্যন হয়। কুৱেশ্যন নাম্বাৰবিলাক দিয়া নাই কাৰণে আপোনালোকে ধৰিব নোৱাৰিব। এইটো 21 নম্বৰ কুৱেশ্যন হয়। অন হুইচ ডে আছাম দিৱস ৱাজ চেলিব্ৰেটেড? অসম দিৱস কোনদিনা উদযাপন কৰা হয়? অসম দিৱস কোন তাৰিখে পালন কৰা হয়? অসম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 ডিচেম্বৰ। 2 ডিচেম্বৰত পালন কৰা হয় অসম দিৱস। আৰু অসম দিৱসক চুকাফা দিৱস বুলিও কোৱা হয়, ঠিক আছে। নেক্সট কুৱেশ্যনত গৈছোঁ। হুইচ কাণ্ট্ৰিজ প্ৰেচিডেণ্ট হেজ বিন ইনভাইটেড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এজ এ চিফ গেষ্ট ফৰ ৰিপাব্লিক ডে 2023 চেলিব্ৰেশ্যন? এইটো আচলতে হৈ গ'ল অলৰেডি। কোন দেশৰ ৰাষ্ট্ৰপতিক ভাৰত চৰকাৰে গণৰাজ্য দিৱস 2023 উদযাপনৰ বাবে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল? ইয়াতে জনাইছে আছে, জনাইছিল, ঠিক আছে। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক। চ' গণতন্ত্ৰ দিৱসৰ দিনা
26 জানুৱাৰী 2023 কোনজনক চিফ গেষ্ট হিচাপে ইনভাইট কৰা হৈছিলে? কোনখন দেশৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চিটো ইজিপ্তৰ। আৰু প্ৰেছিডেণ্টজনৰ নাম কি আছিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক। কাক ইনভাইট কৰা হৈছিলে? আব্দুল ফাটেহ আল চিচি। ঠিক আছে, চিচি। আব্দুল ফাটেহ আল চিচিক ইনভাইট কৰা হৈছিলে। ঠিক আছে, 26 জানুৱাৰী 2023। নেক্সট কুৱেশ্যনত গৈছোঁ। কুৱেশ্যন নম্বৰ এইটো হৈছে 23 নম্বৰ কুৱেশ্যন। হু ইজ said to become first women president of the Indian Olympic Association? ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন হ'ব? চ' কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক। ইয়াৰ উত্তৰটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব PT ঊষা। ঠিক আছে, আৰু PT ঊষাৰ ফুল নামটো কি আপোনালোকে কমেণ্ট কৰি জনাব। মই কোৱাৰ আগতে আপোনালোকে কমেণ্ট কৰি জনাওক। PT ঊষাৰ ফুল ফৰ্মটো হৈছে পি মানে হৈছে পিলা ভোলা কান্দি, KANDI, পিলা ভোলা কান্দি, THEKKE, থেকে পেৰাম্বিল ঊষা, ঊষাটো নুজুৰিলে চ' আপোনালোকে চাই ল'ব। ঠিক আছে, PT ঊষা, PT ফুল ফৰ্মটো আপোনালোকে কমেণ্ট কৰি জনাব তেওঁৰ ফুল নামটো। পিলা ভোলা কান্দি থেকে পাৰাম্বিল ঊষা। ঠিক আছে, আপোনালোকে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 24টো খুবেই ইম্পৰ্টেণ্ট হয়। ৱৰ্ল্ড এইডছ ডে ইজ অবজাৰ্ভ অন। বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? চ' সোনকালে কমেণ্ট কৰক আপোনালোকে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, 1 ডিচেম্বৰত পালন কৰা হয়। 1 ডিচেম্বৰত পালন কৰা হয়, ৱৰ্ল্ড এইডছ ডে পালন কৰা হয়। আৰু এইডছৰ ফুল ফৰ্মটো কমেণ্ট কৰি জনাব। আৰু এইডছটো কিহৰ কাৰণে হয় আপোনালোকে কমেণ্ট কৰি জনাওক। এইডছৰ ফুল ফৰ্মটো কমেণ্ট কৰি জনাওক। AIDS, এইডছৰ ফুল ফৰ্মটো কমেণ্ট কৰি জনাওক। এইডছৰ ফুল ফৰ্মটো হৈছে একুৱাৰ্ড ইমিউনি ডেফিচিয়েঞ্চি চিনড্ৰম। ঠিক আছে, ডেফিচিয়েঞ্চি চিনড্ৰম। ভিডিঅ'টো অলপ দীঘলীয়াই হ'ব, চ' আপোনালোকে গোটেই ভিডিঅ'টো চাবলৈ চেষ্টা কৰিব যাতে আপোনালোকে স্কিপ কৰি নাচায়, গোটেইখিনি বুজি মেলি যায়। আৰু এইটো কিহৰ কাৰণে হয়? কজ বাই HIV কাৰণে হয়। ঠিক আছে, HIV কাৰণে হয়। আৰু HIV ফুল ফৰ্মটো আপোনালোকে কমেণ্ট কৰি জনাব। HIV ফুল ফৰ্মটো হৈছে হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। ঠিক আছে, ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ। চ' ভালকৈ নুজুৰে আচলতে, মোবাইলত কৰাহে। চ' আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, আৰু এইডছ ডে থিমটো কি এইটো আহে কুৱেশ্যন। ঠিক আছে, এইডছ ডে থিমটো কি হয়? ইয়াৰ থিমটো কি হয়? ঠিক আছে, আপোনালোকে কমেণ্ট কৰি জনাওক এতিয়াই। ইয়াৰ থিমটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাওক। এইডছ ডে থিমটো হৈছে, মই লিখি দিছোঁ আপোনালোকে চাই লওক এবাৰ। এইডছ ডে থিমটো হৈছে ইকুৱেলাইজ। ঠিক আছে, ইকুৱেলাইজ, EQUALIZE। আৰু এইডছ ডে পালন কৰা হৈছে 1988 চনৰ পৰা পালন কৰা হৈছে, চেলিব্ৰেট কৰা হৈছে 1988ৰ পৰা। ঠিক আছে, এইডছ ডে কেতিয়াৰ পৰা পালন কৰা হৈছে, কেতিয়াৰ পৰা চেলিব্ৰেট কৰা হৈছে? 1988ৰ পৰা, 1988 চনৰ পৰা পালন কৰা হৈছে। নেক্সট কুৱেশ্যনত আছে কুৱেশ্যন নম্বৰ 25টো। নেশ্যনেল পলিউশ্যন কণ্ট্ৰল ডে
ইজ অবজাৰ্ভ অন হুইচ ডে ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস কোন দিনা পালন কৰা হয় কোন তাৰিখে পালন কৰা হয় সো এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ এটো হ'ব ঠিক আছে 2 ডিচেম্বৰত পালন কৰা হয় 2 ডিচেম্বৰত পালন কৰা হয় আৰু এইটো কিয় পালন কৰা হয় ভোপাল গেছ ট্ৰেজেডিৰ কাৰণে ঠিক আছে আপোনালোকে জানেই ভোপাল গেছ ট্ৰেজেডি কিমান চনত হৈছিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰিব ভোপাল গেছ ডিজাষ্টাৰ বা ট্ৰেজেডি বুলি কোৱা হয় ঠিক আছে এইটো এটা ডাঙৰ কেমিকেল এক্সিডেণ্ট হৈছিলে 1984 চনৰ 2-3 ডিচেম্বৰ তাৰিখে হৈছিলে নাইটত আৰু ক'ত হৈছিলে ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড পেষ্টিচাইড প্লেণ্ট এটাত হৈছিলে ভোপালত হৈছিলে ভোপাল মধ্যপ্ৰদেশত হৈছিলে ঠিক আছে মনত ৰাখিব আপোনালোকে ভোপাল গেছ ট্ৰেজেডি তাতে কি গেছ নিগত হৈছিলে মিথাইল আইসোচাইনেট গেছটো হৈছিলে MIC যোনটো আমি চমুকে কওঁ MIC সো ভোপাল গেছ ট্ৰেজেডি কেতিয়া হৈছিলে মনত ৰাখিব 2-3 ডিচেম্বৰ 1984 হৈছিলে ঠিক আছে 1984 চন্দ্ৰ মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 26ত আছে ওজন লেয়াৰ ইজ বেছ ইন এটমস্ফিয়াৰ এপ্ৰক্সিমেটলি ইন বিটুইন ওজন স্তৰ বায়ুমণ্ডলৰ ওপৰত ভিত্তি কৰি প্ৰায় সো কিমানটো কিলোমিটাৰ সো আপোনালোকে কমেণ্ট কৰি জনাওক সোনকালে সো ইয়াৰে ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15 to 20 কিলোমিটাৰ 15 পৰা 20 কিলোমিটাৰ ঠিক আছে আৰু 15 পৰা 30 কিলোমিটাৰটো শুদ্ধ হয় ঠিক আছে 30 ইয়াত যদি 30 থাকে 15 to 30 কিলোমিটাৰ যদি থাকে হেতু শুদ্ধ হয় ঠিক আছে আপোনালোকে মনত ৰাখিব 15 to 20 বা 15 to 30 কিলোমিটাৰ দুইটাই কাৰেক্ট হ'ব ঠিক আছে অপশ্যন নম্বৰ বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আৰু আপোনালোকে জানে ওজন লেয়াৰটোৱে কি শোষণ কৰে আপোনালোকে জানে ওজন লেয়াৰটোৱে কি শোষণ কৰে UV ৰেজ শোষণ কৰে ঠিক আছে আল্ট্ৰা ভায়োলেট ৰে যোনটো আমি অসমীয়াত অতি বেঙুনীয়া ৰশ্মি বুলি কওঁ ঠিক আছে ওজন মানে হৈছে আপোনালোকে জানে O3 ঠিক আছে ওজন O3 নেক্সট কুৱেশ্যন আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ গ্ৰীণ প্ৰডাক্ট তলৰ কোনটো সেউজীয়া সামগ্ৰী বৈশিষ্ট্য নহয় বুলি দিয়া আছে অপশ্যনবিলাক এবাৰ চাই লওঁ অপশ্যন এত দিয়া আছে প্ৰডাক্টছ হুইচ আৰ ৰিচাইকেবল ৰিউজেবল আৰু বায়'ডিগ্ৰেডেবল দিয়া আছে প্ৰডাক্টছ কনষ্টিটিউটেড উইথ নেচাৰেল কম্পনেণ্ট প্ৰডাক্ট কণ্টেইনিং পাৰ্মিটেড কেমিকেল আৰু অপশ্যন ডি দিয়া আছে ফেক্টৰী প্ৰডাক্ট উইথ গ্ৰীণ কালাৰ ঠিক আছে ইয়াৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো আপোনালোকে গম পাইছে অপশ্যন নম্বৰ ডিটো হ'ব ফেক্টৰী প্ৰডাক্ট উইথ গ্ৰীণ কালাৰ যোনখিনি ফেক্টৰী প্ৰডাক্টখিনি থাকে সেইখিনি প্ৰডাক্ট আপোনালোকে দেখা পাইছে সেইখিনি প্ৰডাক্ট আচলতে প্লাষ্টিক জাতীয় বস্তু থাকে যোনটো গ্ৰীণ কালাৰ হয় অপশ্যন নম্বৰ ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 28 নম্বৰ আছে দ্য এভাৰেজ এনুৱেল ৰেইনফল অফ আছাম ইজ এবাউট অসমৰ বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ কিমান হয় সো এইটো কুৱেশ্যনৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰে ভিতৰত ইয়াৰ যদি চাওঁ তেতিয়াহ'লে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চিটো হ'ব 212 cm 212 চেণ্টিমিটাৰ সো এইটো কুৱেশ্যনৰ উত্তৰটো আপোনালোকে যদি ভুল হয় কমেণ্ট কৰি জনাব সো সকলোৱে যাতে এইটো কমেণ্ট কৰে নেক্সট কুৱেশ্যনত আছে হাউ মেনি বেম্বো স্পেচিছ আৰ এভেইলেবল ইন আছাম সো অসমত কিমান প্ৰজাতিৰ বাঁহ পোৱা যায় এইটো আচলতে ইয়াতে শুদ্ধ অপশ্যন নাই আচলতে অপশ্যনকেইটা গোটেইকেইটাই ইনকাৰেক্ট হয় এইটো আচলতে 38 হ'ব ঠিক আছে মনত ৰাখিব অসমত 38টা প্ৰজাতিৰ বাঁহ পোৱা যায় মই আপোনালোকক দেখাই দিছোঁ এবাৰ আপোনালোকে চাই লওক যোনটো অফিচিয়েল লিষ্ট আছে সেই লিষ্টখন মই দেখাই দিছোঁ আপোনালোকে চাই লওক অফিচিয়েল লিষ্টখন আপোনালোকে চাই লওক এবাৰ যোনখন অফিচিয়েলি বায়'ডাইভাৰ্চিটি অফ আছাম আমাৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত যোনখন লিষ্ট আছে সেইখন লিষ্টখন মই দেখাই দিছোঁ যোনখন অফিচিয়েলি লিষ্ট আছে সেইখনত ইয়াত লিখা আছে 38 নেচাৰেলি গ্ৰ'য়িং স্পেচিছ ইন বেম্ব'ছ আৰ একৰ্ডেড ইন আছাম এতিয়া গম পাই দেখিছে 38 প্ৰজাতিৰ বাঁহ পোৱা যায়
ঠিক আছে, পেম্বচিছ আছাম। আপোনালোকে চাই ল'ব গুগলত চাৰ্চ কৰি, যোনখন আমাৰ আছামৰ যোনটো অফিচিয়েল ছাইট হয় সেই ছাইটটোতে গোটেইখিনি দি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যন নম্বৰ 30 নম্বৰ কুৱেশ্যনটো, দ্য ভাক্ৰা হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট ইউজেছ দ্য ৱাটাৰ অফ ভাক্ৰা জলবিদ্যুৎ শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা পানী। চ' এইটো কুৱেশ্যনৰ উত্তৰ আপোনালোকে সকলোৱে জানেই চাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য চুটলেছ ৰিভাৰ। ঠিক আছে, অপশ্যন নম্বৰ বিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আৰু চুটলেছ ৰিভাৰ আপোনালোকে ক'ত আছে বুলিও কেতিয়াবা আহিব পাৰে, হিমাচল আৰু পাঞ্জাৱৰ বাউণ্ডেৰীজত আছে। ঠিক আছে, অপশ্যন নম্বৰ বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, দ্য চুটলেছ ৰিভাৰ, অপশ্যন নম্বৰ বিটো। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত 30টা কুৱেশ্যন আছিলে। আপোনালোকে যদি আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো চাই ভাল পালে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।